वेलकम टू माय न्यू चेनेल एके ब्लग्स। আপোনালোকে চাইছে আজি আৰু ঠাইলৈ ফুৰিবলৈ যাম, আপোনালোকক দেখুৱাম। আজি আমি তিনিওৱে যাম, কমল, মই আৰু পৰশ আৰু নিখিল। আমি তিনিওৱে যাম। আমি ইয়াতে অলপ ভিডিঅ'টো চাই আছে। এয়া কমল যাম আৰু ফুৰিবলৈ আপোনালোকক ফুৰিব যাম। অখিলে ভিডিঅ'টো অকলে চাই থাকিব আৰু অখিলে ভিডিঅ'টো চাই কেনেবাৰে কমেণ্ট কৰি ক'ব আৰু যদি অখিলক নতুনকৈ চাই আছে তো সাবস্ক্রাইব কৰি দিব। আমি দৰাবিলৰ দলং আহি পালো। ইয়াৰ পিছত আৰু আগলৈ যাই থাকিম, আমি চাই থাকিব। গাইস আমি ৰামপুৰৰ ভিতৰৰ জেগাই দি যাই আছো এতিয়া। তো গাইস সনাতন মন্দিৰ আহি পালো, সনাতন ধৰ্ম মন্দিৰ ৰামপুৰ। এয়া যাই আছো। তো গাইস এয়া আটাইতকৈ পুৰণি ঘৰ এইটো ৰামপুৰৰ ভিতৰৰ পুৰণি ঘৰ। এইটো দেখুৱাই আহিছো আপোনালোকক। অলপমান মডিফাই কৰিছে, কিন্তু এয়া পুৰণি ঘৰ। তো গাইছ এয়া পুৰণি, আটাইতকৈ পুৰণি ঘৰ। এয়া প্ৰায় 200 বছৰমান হৈছে ইয়াৰ বনোৱাৰ। আৰু এই ঘৰটোত চিনেমা শ্বুটিং এইবোৰ কৰিব আহে, চিৰিয়েল চিনেমা। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, চাওক আপোনালোকে। আৰু ইয়াৰ পিছত আমি এঠাইলৈ ফুৰিবলৈও যাম, আপোনালোকক দেখুৱাম, চাই থাকিব। তো গাইছ আহি ৰেল লাইনৰ ওচৰতে পালো। সেই ঘৰটোৰ পৰা আহি কিনে ইয়াত অলপ সময় ফটো উঠিম। ফটো উঠি যদি গধূলি নহয় আপোনালোকক ফুৰাবলৈ আৰু লৈ যাবলৈ চেষ্টা কৰিম। যদি ইয়াত নোৱাৰো তো নোৱাৰোৱেই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, আৰু যদি আপোনালোকে নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডছ হঠাৎ এখন ৰেল আহিছে। ৰেলখন আপোনালোকক দেখুৱাম, অলপমান চাই থাকিব। ইয়াৰ পিছত এটা আপোনালোকক ৰেলখন দেখুৱাম। ৰেলখন স্পীডত আহিছে, চাই থাকিব। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. ফ্ৰেণ্ডছ আগলৈ যাই আছো। আগত দলংখন আছে, সেয়া যিটো আমি এইটো এখন ৰামপুৰত এখন দলং আছে। এই দলংখন তলেদি ৰেল যায়, ওপৰেদি গাড়ীবোৰ যায়। কাৰণ ইয়াত বহুত এক্সিডেণ্ট হৈ থাকে, সেইকাৰণে ইয়াৰ সেইটো কৰিছে। ইয়াৰ দলংখন কৰাই মোৰ এটা ফিলিং হৈছে যে এয়া গুৱাহাটীৰ এঠাই। এই কিন্তু ইয়াৰ গুৱাহাটীৰ নহয়, এয়া কামৰূপ গ্ৰাম্যৰ পলাশবাৰী সমষ্টিৰে এইখন হাইৱে, এইটো নেশ্যনেল হাইৱেৰ
এয়া দলং এখন নেশ্যনেল হাইৱে 17 নম্বৰ আপোনালোকে চাব নেশ্যনেল হাইৱে 17 নম্বৰ ইয়ালৈ আহিলে ৰামপুৰৰ এই দলংখন আপোনালোকে দেখিব চাই And on we'll go. তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে নতুন তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিম তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব